অসমীয়াৰ প্ৰাণৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত ডাক্তৰ দুলাল চন্দ্ৰ শৰ্মাৰ কবিতা এজন ৰজা আছিল। কোনেও কাহানিও ভবা নাছিল তেওঁ যে এজন ৰজা আছিল। ৰজাজন অসমৰ অসমীয়া। আহোম ৰজা, কোচ ৰজা, কছাৰী, মৰাণ, চুতীয়া এইবোৰতকৈ ডাঙৰ আছিল তেওঁৰ সাম্ৰাজ্য। যুদ্ধৰে নহয় গানেৰে সুৰেৰে মৰমৰ হিয়াৰে জিনা সি ৰাষ্ট্ৰ, যি ৰাষ্ট্ৰৰ নাছিল কোনো সীমা। জাতিভেদ নাছিল, নাছিল বৰ্ণ বৈষম্য, মানৱতা যাৰ একমাত্ৰ ধৰ্ম। তেওঁৰ শৰীৰ আছিল মাটিৰ, যদিওবা মন ঐশ্বৰিক। কোনেও কাহানিও ভবা নাছিল ভিতৰে ভিতৰে তেওঁ ইমানক জিনিছিল যেন পৰিয়ালৰহে সদস্য। কাৰোবাৰ বাবে পুত্ৰ ভতিজা, কাৰোবাৰ বাবে ভাইটি দাদা, কাৰোবাৰ বাবে মামা খুৰা দেউতা, মনৰ সকলোবোৰ কৈছিল খুলি ভাঙি। লুকুৱাব নাজানিছিল শত্ৰু কি, সুখ দুখ পোৱা নোপোৱা সুৰ আৰু ছন্দৰে দিছিল বিলাই। কথাবোৰ আছিল যেন কবিতা, ছন্দ আৰু অনুভৱেৰে ভৰা। আকাশ আৰু সাগৰলৈ আছিল ভীষণ আকৰ্ষণ। হিয়া উজাৰি উপলব্ধি কৰিছিল প্ৰকৃতিক, সেয়াই আছিল তেওঁৰ বিনোদন। সুন্দৰ অসুন্দৰ চুই চাইছিল সকলোকে আৱেগেৰে। নাছিল একোৱেই অস্পৃশ্য। ধন জন মানৰ নাছিল হাবিয়াস, তেওঁৰ বাবে তেনেই নগণ্য। মৰম আৰু অনুভৱ সেয়াই অনন্য। ব্যথিত হৈছিল, ক্ষোভিত হৈছিল, ব্ৰাহ্মণ হৈ লগুণ ছিঙিছিল, যদিও আছিল তেওঁ অতিকৈ আধ্যাত্মিক। সাগৰৰ বুকুত, আকাশৰ তলত খেন্তা আৰু নাহুজা বুলি শুই পৰিলা কিহৰ খঙত, নে কাৰোবাৰ চক্ৰান্তত? অশ্ৰুৰ বন্যা, আৱেগৰ কোলাহল, নিযুত জনৰ মৌন সমদল। তোমাৰ সাম্ৰাজ্য আজি ব্যথিত স্তব্ধ। তোমাৰ প্ৰজাক আশ্বাস দিয়া, কোৱা যে তুমি এতিয়াও আছা। আদৰ্শ দিয়া, অনুভৱ দিয়া, সুৰ দিয়া, ছন্দ দিয়া আৰু দিয়া মনোবল। নতুন প্ৰজন্মক আকৌ চিঞৰি এবাৰ কোৱা, মই কাঞ্চনজংঘা, মই চিৰজীৱন্ত।